সো হেল্ল' ফ্ৰেণ্ডছ মই এটা ৰিয়েলমি ব্ৰেড টিম এটা বাই কৰিছিলোঁ এইটো ডাইৰেক্ট এটা মিচিং হয় আৰু এইটো আপুনি চুলিও কাটিব পাৰে কোনো কথা নাই লেন্থটো বঢ়াই কিনে আৰু ইয়াৰ স্পেচিফিকেশ্যন মোৰ লিখা আছে আপুনি চাই ল'ব পাৰে ইয়াত লিখা আছে আপোনাৰ ৰিয়েলমিৰ নামটো লিখা আছে আৰু এইপিনে আপোনাৰ ৱাছেবল হেড ফৰ ইজি ক্লিনিং এইটো আপুনি চাফা কৰিব পানী দি কিন্তু আপুনি মনত ৰাখিব এইটো ৱাটাৰ প্ৰুফ নহয় এইটো আপুনি ব্লেডটো চাফা কৰিব পাৰে আৰু এইটোৰ লগত টাইপ চি কেবল আছে দিয়া খুবেই ভাল আৰু এটা আপোনাৰ ভাল এটা ফিচাৰ আছে ট্ৰেভেল লক আছে ইয়াতে আৰু ইয়াতে পিছমানে লিখা আছে আপোনাৰ মডেল নাম্বাৰ আছে এটা RMS 2016 কালাৰ ব্লেক আৰু এইটো আপোনাৰ আগষ্ট 2021 হয় MRP লিখা আছে 1799 টকা মানে 1800 টকা আৰু ইয়াতে পিছমানে লিখা আছে আপোনাৰ লেন্থৰ সেটিংছটো লিখা আছে 0.5 ৰ পৰা আপুনি 20 লেন্থ আপুনি বঢ়াব পাৰে ভিতৰত ৰাখিব পাৰে ফ'ৰ ডাউন কৰিব পাৰে আৰু তো ৰান টাইম আছে 120 মিনিট মানে 2 ঘণ্টা টিল ব্লেড হয় আৰু ইয়াতে আৰু বৰ্তমান একো নাই আৰু এইটো হৈছে এই মেচিনটো এইটো ৰিয়েলমি ইয়াৰ তলৰ পিনে আছে ৰিয়েলমি ব্ৰেণ্ড লিখা আছে ৰিয়েলমি নাম লিখা আছে এইটো আছে অন অফ চুইচ আৰু এইটো আপোনাৰ সৰু ডাঙৰ কৰিব পাৰে আৰু বেছিকৈ বঢ়ালে আপুনি চুলিও কাটিব পাৰে সৰু ডাঙৰ পৰা দাঢ়ি হিচাপত ৰাখিব পাৰে আৰু কালাৰ ব্লেক হয় আৰু ধৰিবলৈ কোনো অসুবিধা নাই ধুনীয়া ধৰিবলৈ আৰু তলৰ পিনে কিছুমান বস্তু লিখা আছে চাই ল'ব পাৰে আৰু এইটো হৈছে অন অফ চুইচ আৰু এইটো বৰ্তমান এটা হালধীয়া ৰং দেখা পাইছে কাৰণ এইটো এটা ট্ৰেভেল লক অন হৈ আছে আৰু আপুনি লকটো খুলিবলৈ হ'লে এইটো জোৰকৈ প্ৰেছ কৰি ৰাখিব 3 ছেকেণ্ডমান আৰু এইটো ষ্টাৰ্ট হৈ গ'ল আৰু এবাৰ টিভিটো অফ হৈ যাব আৰু এবাৰ টিভিটো অন হৈ যাব আৰু যে আপুনি লক কৰিব বিচাৰে টেবল লক ক'ৰবাত গৈ আছে তেতিয়া টেবল লক কৰিব পাৰে বেগৰ ভিতৰত ৰাখিলে এইটো জোৰকৈ প্ৰেছ কৰি ৰাখিব আপুনি লক হৈ যাব যেনেকৈ মই দেখুৱাই আছোঁ আপুনি টিভি ৰাখক লক হৈ গ'ল লাইট জ্বলি গ'ল আৰু ইয়াৰ ভিতৰত এখন ইউজাৰ মেনুৱেল আছে এইখন হৈছে ইউজাৰ মেনুৱেল আৰু ৱাৰেণ্টি কাৰ্ড আৰু ইয়াৰ লগত এটা বেগ আহিছে আৰু বেগৰ ভিতৰত এটা ব্ৰাছ আছে এটা লিকুইড আছে লিকুইডটো আপুনি ইয়াতে লগাই কিনে আৰু ব্ৰাছডালি চাফা কৰিব পাৰে এইটো চাফা কৰিবলৈ দিয়ে আৰু ইয়াৰ ভিতৰত আপোনাৰ এইটো দাম আছে এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ 999 টকাত আৰু এইটো বৰ্তমান এতিয়া অফাৰ চলি আছে লিংকটো আছে ডিছক্ৰিপশ্যনত এবাৰ চেক কৰিব পাৰে আৰু এইটো বেছিকেলি দাম থাকে 1200 1300 1400 ভিতৰত পোৱা যায় কিন্তু এতিয়া বৰ্তমান অফাৰ আছে বাবে 999 টকাত এইটো বৰ্তমান দি আছে আৰু ইয়াৰ ভিতৰত আপোনাৰ ইয়াতে টাইপ চি আপোনাৰ চাৰ্জ আছে এটা আপুনি টাইপ চি লগাব পাৰে টাইপ চি চাৰ্জিং পৰ্ট দিছে এটা আপোনাৰ ঘৰত যদি টাইপ চি যদি এডপ্টাৰ আছে বা টাইপ চি মোবাইল আছে তো আপুনি ইজিলি এইটো চাৰ্জ কৰিব পাৰে আৰু ইয়াতে এডাল USB কেবল দিয়া হয় টাইপ চি কেবল দিয়া হয় আৰু লেন্থটো ইয়াৰ বেছি ডাঙৰ নহয় দীঘল নহয় সৰু হয় এবাৰ চাৰ্জত দি চাই লওক আপুনি যিকোনো পৰ্টত এইটো সোমাই দিব পাৰে আৰু ইয়াতে ধুনীয়াকৈ সেউজীয়া এটা লাইট জ্বলিছে মানে এইটো চাৰ্জ হৈ আছে বৰ্তমান এইটো চাৰ্জ হৈ আছে এইটো আছিলে সৰু এটা ভিডিঅ' চ' ধন্যবাদ ফ্ৰেণ্ডছ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে